वाह मोहनलाल वाह वाह गुटीलाल वाह साला मोहनलाल फोन उठाओ न किमान देरी ভিতৰত থাকিবি ময়ো চাম আজি মই কিস্তি লৈ যাব নোৱাৰিলে মোৰ নামো গুটিলাল বৰা নহয় হেৰি ইমান দেৰি ফোনটো বাজি আছে আপোনাৰ উঠা নাই কিয়ালে ইমান ধুনীয়া ফোনটো ইনষ্টলমেন্ট লৈছো যেতিয়া ৰিংটন শুনিব লৈছে নেকি আরে চুপ কইছ না চুপ ইমান দেৰি অথনি পা পেৰ পেৰাই আছ কোনে ফোন কৰিছে তই জানো জানো মই কি জানো মই কি জানো ন মই কি জানো তাৰ মানে এতিয়া মই কি জানো হৈ গল সেই যে ফাইনান্সত যে লৈছিলি মোবাইলটো সেই লোনৰ মানুহ আহিছে পইচা লবলৈ খবৰ আছে কৰিবই যদি ইনষ্টলমেন্ট দিবই নোৱাৰে তেনে ফোন কৰিবই মোক জ্ঞান দিব নালাগে তোমাৰ ভন্টিৰ বিয়াত যে সেই সোণৰ সেটটো বনাই দিছিলো সেই লোনৰ পইচা আজিলৈকে মই ভৰি আছো এফালে লোন হেখে হোৱা নাই আৰু তাতে কৈ থাকিবি ফুকনৰ মিছেছৰ স্ক্ৰীন টাচ মোবাইল গগৈ মিছেছৰ স্ক্ৰীন টাচ মোবাইল আমাৰ ঘৰখনত বোলে এটা ভাল ফোনো নাই যি হলো মই লোন লৈ তোমাক স্ক্ৰীন টাচ মোবাইলটো লৈ দিলো ন শালা মোহনলাল ওলাইছে না এটা ভিতৰৰ পৰা তোৰ পাজি মই কিস্তি নিব নোৱাৰিলে মোৰ নামো গুটিলাল বৰা নহয় লোনৰ কিস্তি ঘূৰাব নোৱাৰিলে লোন লও কেলে হে ভগৱান আহিলে এতিয়া কিন্তু ফোনহে কৰিছিলে এতিয়া কি ঘৰো আহিব নেকি হে ভগৱান এই পাগলী সি কিজানি পদুলি মুখৰ পৰা ফোন কৰিছিলে পদুলি পাই দৰ্জা কিনাৰলৈ আহিবলৈ 10 ঘণ্টা সময় লাগে নেকি হে মোহনলাল আজি তই হাৰি যাব নোৱাৰ আজি দৰ্জা ঢকিয়াই নহয় হাত ভাঙিব নহয় দৰ্জা ভাঙিব মই আজি কিস্তি লৈয়ে যাম এ পাগলী ভেবা লাগি কি চাই আছ মুখলৈ দৰ্জাটো খুল যা ক মতাটো ঘৰত নাই বুলি মই কেলে কম মই নাযাম লোন আপুনিহে লৈছিলে সেইকাৰণে আপুনিহে কওক মই যাম ভিতৰলৈ পানেশ্বৰী বাহিৰত মানুহে পইচা ল'বলৈ ৰখি আছে আৰু তুমি মোক এতিয়া পিছপুলুকা দেখাইছা ন তই মোহনলাল দৰ্জা খুল চালা আজি তোৰ পৰা মই কিস্তি লৈয়ে যাম আজি তোক মই হুদাই নেৰো ভয় নকৰিবি মোহনলাল ভয় নকৰিবি সাহস কৰ যি ক'বলৈ আছে ঠাই কৈ দে ভয় নকৰিবি ওলাইছে না এটা ভিতৰৰ পৰা কি হ'ল হা কি হ'ল দৰ্জাত ইমান ঢকি আছে যে দৰ্জা ভাঙিলে তোৰ বাপেৰে বনাই দিব নেকি হা মোৰ বাপেৰে নহয় তোৰ বাপেৰে বনাই দিব আৰু যে মোবাইল লৈছিলি লোনত সেই লোনৰ পইচা তোৰ বাপেৰে দিব কিহৰ মোবাইল আৰু কোনটো লোন কিহৰ লোন আৰে পাহৰি গলি নেকি মোবাইল লৈছিলি যে লোনত তাৰ কিস্তি ল'ব আহিছে ৰ'বচোন দাদা ৰ'ব অলপ লাহে কথা পাতক এই ছ'চাইটিত মোৰ কি ইজ্জত নাই নেকি মান সন্মান নাই কিহৰ লাহে লোন ল'বি আৰু লোনৰ পইচা দিব নোৱাৰ আৰু মান সন্মানৰ কথা ক'বলৈ আহিছ লাহে ক'ব লাগে চাওক দাদা অলপ হুলস্থুল নকৰিব এই ছ'চাইটিত মোৰ এটা খুব ভাল সন্মান আছে আৰু যদি বেছি কৰে 2 মিনিট নালাগে এটা ফোন কৰিলে পুলিচে চুচৰাই লৈ যাব বাদ দে হে পুলিচৰ ভয় মোক নেদেখাবি তেনেকে পুলিচ থানা জেল বহুত চিনাকি আছে তোৰ নিচিনা ঠগবাজ মানুহ মই বহুত মাৰিছো কি হ'ল কথা শুনি জিকাৰ খাই গলি যে নাই একো জিকাৰ খোৱা নাই আৰু শুন তোৰ নিচিনা ঠগবাজ মানুহ মই একে ঠেকেচাই কেঁচাগু উলিয়াই থৈছো তই জান এটা কথা নহয় দাদা ক আপুনি মোক অথনিৰ পৰা মোহনলাল চিঞৰি পিনি ভয় শংকা দেখাই কথা কৈ আছে যে কমটো তোৰ নামটো মোহনলাল হয় যেতিয়া মোহনলাল নকয় কি মই মোহনদাস কৰমচাঁদ গান্ধী ক'ব লাগিছিলে নেকি হেয়া দাদা অলপ লাহে কওকচোন আপুনি অথনিৰ পৰা মোক মোহনলাল কৈ আছে মোৰ নাম মোহনলাল নহয় আৰু এটা কথা সেই মোক মোহনদাস কৰমচাঁদ গান্ধী কথা কৈছিলে যে সেই নামটোৰ লগতো মোক জোৰাব নালাগে মোৰ নাম হীৰালাল হে মই এই ঘৰখনত অহা 1 সপ্তাহ হৈছে পিছতহে গম পাইছো এই ঘৰখনত সি ভাড়া লৈ আছিলে 1 নম্বৰ ধুৰন্ধৰ হয় মই পিছতহে চিন্তা কৰিছো আপুনি তাৰমানে মোকে মোহনলাল ভাবি অথনিৰ পৰা গালি গালাজ দি কথা পাতি আছিলে হ'ব দাদা হ'ব মানুহ মানে ভুল বুজাবুজি হয়ে আপুনি ইমান গালি গালাজ দিলে মই বেয়া পালো জানো নাপাওঁ কাৰণ ভুল বুজাবুজি আৰে দাদা কোনোবাই ল'ব কোনোবাই ভৰিব হেইয়া
ওপৰত ঈশ্বৰে চব চাই আছে আপোনাৰ বিচাৰ পদে পদে বিচাৰ ল'ব ঈশ্বৰে এৰি নিদিয়ে ঠগবাজ কৰা মানুহক কেতিয়াও এৰি নিদিয়ে কিন্তু মোহনলালে এই ডকুমেণ্টছ কেইটাত চহী কৰা মোৰ প্ৰমাণ আছে এইয়া দাদা এই আপোনাৰ ডকুমেণ্টছখন ভুল নহয় আৰু এই চহীও ভুল নহয় আৰু মই নাই কোৱা নহয় এইটো মোহনলালৰ চহী হয় বুলি কথা হ'ল কি মই হীৰালাল কি হ'ল মোহনলাল মোৰ লগত আজি চেলফি ল'ল নেকি ঐ পাখণ্ড তোক মই কৈছিলো নাই তোৰ লগত চেলফি লওঁতে মোৰ নাম মোহনলাল নহয় হীৰালাল হয় বুলি সেই মানুহজনক কেলে জোতা মাৰিছে এই দিন হাজিৰা কৰা মানুহ যে এই জোতা চেণ্ডেল এযোৰ ভৰিত নাই সেইকাৰণে দিছো আৰু মৰমত ঐ ঐ ঐ ভাই ৰচোন ল এইটো ল চালা ঐ যা লৈ যা জোতা পিন্ধি থাকিবি দেই সুদা ভৰিয়ে নুভৰিবি কিন্তু মোহনলাল ক'ত আছে আৰু এড্ৰেছটো কোৱা হ'লে ভাল আছিলে সেইবিলাক ফকৰ দালাল মানুহ ক'ত থাকে ক'ত যায় মইনো কেনেকৈ ক'ম যাব ঠিক আছে দাদা হা যাব বাচিলো আপুনি যোৱাই নাই কথা সুধোতে মানে কথা পাতোতে মই আপোনাক পানী এগিলাচ খাব নেকি নুসুধিলোঁ পানী খাব নেকি পানী এই আছক এইটো অলপ আগত গৈ তিনিআলিত বদনৰ হোটেল আছে তাতে গৈ পানী খাই ল'ব হ'ব ৰিচিভ কৰা নাই চালা ফোন কৰিয়ে আছে ৰহ চালা ইয়াক মজা দেখাই আছো হেল্ল' কথা পাতিছে নে এক্টিং কৰিছে চালা মোহনলাল যেতিয়া মাত দিব নালাগে তেতিয়া মাত দিয়ক আৰু যেতিয়া মাত নিদিব লাগে তেতিয়া মাত দিয়ক দৰজা বন্ধ কৰ তোক মই গৈ আছো তোক যদি মই একে ঠেকেচাই কেঁচা গু ওলাব নোৱাৰো মোৰ নামো গুটিলাল বৰা নহয় গৈ আছো